ভাই জীৱনত চবতছে বেছি ফূৰ্তি তোৰ কেতিয়া হৈছিল? মোৰ তেতিয়া হৈছিল যেতিয়া মই 4G মোবাইল 6GB ৰেমৰ লৈছিলোঁ। চবতছে বেছি ফূৰ্তি মোৰ তেতিয়া হৈছিল যেতিয়া মই 4G মোবাইল 4GB ৰেমৰ লৈছিলোঁ। চবেই মোক পাৰ্টিৰ কথা ক'লে, চবকে পাৰ্টি দিলোঁ। তই যেতিয়া মোক পাৰ্টিৰ কথা ক'লি, সেইটো সময়ত মোৰ হাতত পইচা নাছিল। তোক মই মানা কৰিব নোৱাৰোঁ। তাৰ পাছত মই ভাই এইটোৱে ষ্টৰি হয় ন? তাৰ লগৰ কেইজনক পাৰ্টি দিবলৈ তাৰ লগৰজনে ফোন বেছি দিছিলে, তয়ো তোৰ ফোন বেছি দিলি মোক পাৰ্টি দিবলৈ। ভক, তোৰ ফোন আছিলে সেইটো। মই 15,000ত বেচিলোঁ, 13 দি মোৰ মোবাইল কিনিলোঁ, বাকী 2 যোনটো বাছিলে সেইটো তোক পাৰ্টি দিলোঁ। হাৰামি, তাৰমানে তই চুৰ কৰিছিলে মোৰ ফোন। পাৰ্টি লাগে তোক? পাৰ্টি লাগে? বিচাৰিবি আৰু পাৰ্টি বিচাৰিবি? বিচাৰ পাৰ্টি, বিচাৰ পাৰ্টি লাগে। মোৰ ফোন চুৰ কৰি তই মোকে পাৰ্টি দিছ, চালা হাৰামি। মোৰ 6GB ৰেমৰ ফোন মই কিমান কষ্টত লৈছিলোঁ।